দৰকাৰো নাই ন কাৰোবাৰ যদি কিবা লাগিব মন আছে ফেচ টু ফেচ লাগো আমি ঠিক আছে আমি এই ইউটিউবত ছ'চিয়েল মিডিয়াত আমি তেনেকুৱা নকৰোঁ কেলা তেনেকে কৰিবলৈ ন তোৰ ন পকৰত দম থাকিব লাগিব ন ওকে সো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মনৰ ৰষ্টাৰ গাইজ এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা আছে কোনো যাতে চিৰিয়াছলি বা গাত পাতি নলয় তোৰ একো প্ৰব্লেম নাই তোৰ ফেমিলিৰ একো প্ৰব্লেম নাই তোৰ ইউটিউব ফেমিলিৰ একো প্ৰব্লেম নাই তোৰ ছাবস্ক্ৰাইবাৰখিনিৰ একো প্ৰব্লেম নাই আমাৰতো প্ৰব্লেম নাই ন কাৰণ কেলা তোৰ দৰেতো আমি ন নিব্বা নহয় কেলা ইংক এডিক্টেড তো না ন যাক এডিক্টেড থ'ব লাগিছিলে তোৰ একো প্ৰব্লেম নাই তোৰ ফেমিলিৰ একো প্ৰব্লেম নাই তোৰ ইউটিউব ফেমিলিৰ একো প্ৰব্লেম নাই তোৰ ছাবস্ক্ৰাইবাৰখিনিৰ একো প্ৰব্লেম নাই ভাই যদি কেলা দয়া ভাগ যদি ফেমিলি কেলা প্ৰব্লেম থাকিলে তাৰ কেলা ঘৰত ফেমিলি কেলা প্ৰব্লেম থাকিলে থাকিব পাৰে বাট কেলা সিটো নিব্বা নহয় ন তোৰ লিখীয়া কেলা তও নিব্বা হ'ব পাৰ বাট কেলা সি নহয় হয় ভাই মোৰ প্ৰব্লেম আছে কেলা তোৰনো প্ৰব্লেমনো ক'তে থাক তোৰনো প্ৰব্লেম ন হাগাটো থাকে কেলা মুটতে থাকে কেলা ক'ৰবাত যাওঁতো থাকে তোৰ প্ৰব্লেম কাৰণ আমাৰ গুৱাহাটীৰ ফালে অংগসদ মানুহ যিবিলাক থাকে যিবিলাকৰ এখন ভৰি নৰ্থত এখন চাউথত যিবোৰৰ হাত নাথাকে ভৰি নাথাকে সেইবিলাকে মন্দিৰৰ বাহিৰত ভিখাৰী হিচাপে বহে আৰু তোৰ ভাগৰ ন ঘৰ সংসাৰ কৰিবলৈ আছে কেলা ভৱিষ্যতে যদি কেলা তোৰো হৈ যাব পাৰে কি ঠিক কেলা ইমানখিনি ন পেট পেটা পিনি লাভ নাই চ' কেলা লোকক ইমানকে খুচৰি থাকিলে কেলা নিজৰ গাতে পৰি যায় হেই গাইজ মোৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে থাম্বনেইলখন চাই আৰু এই জংঘলখিনি চাই নিশ্চয় অনুমান কৰিব পাৰিছে আজিতো ফালাটো হ'বই কেলা ফালাটো হ'বই বাট কেলা তাৰ ভাগৰ কি ফালিব কেলা সিহে জানে আহিবি কেলা যদি নেফালে ন তাত মই ইয়াত ফালি দিম এনেকৈ ফালিম ন মানে কি ক'ম আৰু কৈ আছোঁ বাকী নি লাহে লাহে কৈ আছোঁ ৰ'ব ই ন কি ক'ব ই নিজে নাজানে চ' কেলা ভাই তনো আহিবি কেলা তোক মই ABCD কেলা একদম সৰুৰ পৰা কেলা যেতলৈকে শিকাই যাম নোৱাৰিলে কেলা এনেকুৱা এটা কাণ্ট্ৰল ইয়াত চৰ দিম কেলা ইয়াতে পৰি যাবি ষ্টাৰ্ট কৰি দিওঁ দেৰি নকৰা কৰি কাৰণ কাম থাকে নহয় সকলোৰে জাবৰ আৰু কিমাননো চাফা কৰি থাকিম আই এম চ' চৰি কেলা তই আকৌ কেলা চুইপাৰ হে ন কেলা জাবৰ চাফা কৰ মইতো কেলা পাহৰিয়ে গৈছিলোঁ আহিবি কেলা আমাৰ ঘৰত কেলা এগালমান যাব পৰি আছে চাফা কৰি দিব পাৰিলে কৰি দিবি 100 টকা দিম বাৰু তো একদম ফাৰ্ষ্ট অফ অল মই কওঁ কণ্ট্ৰভাৰ্চি মই ষ্টাৰ্ট নকৰোঁ ভাই কণ্ট্ৰভাৰ্চি বাট কেলা ই ন কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট নকৰে চ' বেঞ্চত কেলা তই যদি ষ্টাৰ্ট নকৰ সেইটো কাৰণে কেলা ইমান দিনক খুচুৰা বস্তুখিনি কেলা আজি খুচৰিব পাৰিছ সৰুৰ পৰা এটা কথা আমাক ঘৰত শিকাই আহিছে যেতিয়া টাইম পাওঁ তেতিয়া জাবৰ চাফা কৰিব লাগে নিজৰ কাম ক্ষতি কৰি নিজৰ সময় নষ্ট কৰি জাবৰ কেতিয়াও চাফা কৰিব নালাগে চৰি মইতো কেলা পাহৰিয়ে গৈছিল তই ইমান দিন কেলা মাৰি থাকোঁতে গৈছিল কেলা জাবৰ ইমান দিনে কেলা ক'ৰ পৰা চাফা কৰিবি কেলা গমটো পাইছে কাৰ কথা কৈছোঁ হয় ঠিকেই ধৰিছে লেঙেৰা আৰু কি লেঙেৰা হয় লাৰা হাত ভঙা হয় বেলেগ কিবা হয় কেলা সেইটো তাৰ মেটাৰ কেলা তই আকৌ তাৰ মাজত সোমাবলৈ কি দৰকাৰ পৰিলে হেৰ তাৰ কেলা মাকে বাপেকে একো কোৱা নাই আৰু কেলা বেঞ্চত তই কেলা মাজত গৈ সোমাই দিয় অৱশ্যে কেলা কুকুৰটো সদায় কেলা পিছতে থাকে ন কেতিয়াও কেলা আগততো নাযায় মই যেনেকৈ পইণ্টত দিওঁ তোমাক তুমিতো পইণ্ট বিচাৰিয়ে নোপোৱা বিচাৰিনো ক'ৰ পৰা পাবা যিহেতু তোমাৰ পানী কম কৰি পৰাৰ ফলত তোমাৰ ভৰি দুখন লেঙেৰা হ'ল তেনেকৈ তোমাৰ মাথাটোও কম হৈ গ'ল কেলা দয়া ন মাথা কেলা বহুতে আছে কেলা তোতকো তোৰ ল'ৰা 100ৰ ভিতৰত কেলা 1% থাকিব পাৰে কেলা কিন্তু দয়া ভাগৰ 99% কেলা মাথাত জ্ঞান আছে তই বেঞ্চত সেইটো কাৰণে কেলা 3 লাখ
ছাবস্ক্ৰাইবাৰ এতিয়া কেলা 4 লাখ হ'ব হ'লগে কেছ নাই বাৰু এইটো তোৰ দোষ নহয় তোৰ মাদাৰ মানে মায়েৰৰ দোষ যিহেতু মায়েৰে তোৰ বেলেগৰ লগত অবৈধ সম্বন্ধ বনাই তোক জন্ম দিলে সেইটো কাৰণে তোৰ তেনেকুৱা হৈ গ'ল পইণ্টে উলিয়াব নোৱাৰো খেলা আৰু ৰষ্ট কৰ আৰে ভাই তহঁতি লাগিছ তহঁতি কেলা কণ্ট্ৰভাৰ্চি সোমাই আছ লগত কেলা মাকক বাপেকক কেলা ঘৰৰ ফেমিলি মেম্বাৰটোক কেলা আনিব লাগে আহিবি কেলা মই অলপ কেলা তোক মই শিক্ষাটো দি দিম মজাকে নাই তোৰ থাকিবনো কেনেকৈ তোৰ ভনীয়েৰে কেলা বেলেগৰ লগত অবৈধ সম্বন্ধ বনাই চেহেৰাটো কৰিলে তেনেকুৱা খোৱাবি তাইক নহ'লে তাইক নিজে খাব দিবি তাই বেলেগৰ লগত শুই অহা পইচাকেইটা দি আৰু তোৰ মায়েৰৰ কথানো কি ক'ম বেলেগৰ লগত সম্বন্ধ বনাওঁতে চাগে পানীটো কম কৰি পৰিলে কেলা তাৰ ন ভনীয়েক যেনেকুৱা নহওক লাগে কেলা সেইটো সিহঁতক কেলা ফেমিলি মেটাৰ বাট কেলা তোৰ তাতে কেলা কি দৰকাৰ পৰিছে হেৰ কেলা লোকৰ ঘৰত লোকৰ কেলা ফেমিলি মেম্বাৰটো সোমাবলে আহিবি কেলা মোৰ লগত সোমাবি ন কেলা মই তোক সোমোৱাই দিম মজাকে কেলা আমাৰ ফেমিলি মেম্বাৰৰ লগত কেলা লোকত কয় কেলা ই এনেকুৱা ই তেনেকুৱা বাট কেলা ইয়াক দেখিলে মোক কেলা এনেকুৱা লাগে ন আমাৰ ঘৰ কেলা পিছফালে ফফৰা কুকুৰা এটা থাকে যে কেলা সেইটো গোটেও লাগে ইয়াক তোৰ কণ্টেণ্টত লজিক একো বিচাৰি নাপাওঁ গম পাইছ গালি বিচাৰি পাওঁ আৰে ভাই তাৰ কণ্টেণ্টত কেলা লজিক থাকক বা নাথাকক সেইটো কেলা তাৰ মেটাৰ 4 লাখ ছাবস্ক্ৰাইবাৰ কেলা এনেই হ'ব হৈ আছে নেকি বাট কেলা মই আকৌ গমেই নাপাইছিলোঁ নহয় আজিকালি কেলা তোৰ ভাগক কেলা লজিক থকাহে ভিডিঅ' বনাওঁ সেইটো কাৰণে কেলা আমুক ভাইৰেল দি থাকক যাৰ তয়ো কৰ যেনেকৈ তোক মই এতিয়া দি আছোঁ হয় নাই বাকী তোৰ ক্ৰিঞ্জ কণ্টেণ্টখিনি বনাই 2-3টা মানুহ কি গোটাই ল'লি তই সেইটোক ছাকচেছ বুলি ক আমাৰ ইয়াতে সৰি পৰা বাল বুলিও নাভাবে সেইখিনিক আৰে ভাই সি ন 2-3টামান ৰিলছ বনাই পিনি কেলা ভাইৰেল হৈ পিনি কেলা ছাবস্ক্ৰাইবাৰ কেইটামান গোটোৱা নাই কেলা তাৰ নিজৰ দমত কেলা গোটাইছে ৰষ্টাৰ ভাই কিমানকেইটা ভিডিঅ' বনাইছিলি ৰিপ্লাই নাপালি দেখোন আৰু একবাৰ কি মাৰিলোঁ এনেও ফ্ৰেছ মাল আছিলি নহয় আৰু মই মাৰি ভালে পালোঁ সেইটো কাৰণে এবাৰ মাৰাৰ লগে লগে ৰিপ্লাইটো আহিয়ে গৈছে আৰু তই নিজকে গৌৰৱ কৰ ৰষ্টাৰ সি ন তোৰ ওপৰত কেলা ৰ'ষ্ট কৰিছিল বাট কেলা তোৰতো দম থাকিব লাগিব ন তই কেলা ৰিপ্লাইটো কৰি বোলে তোৰ ল'ৰা পকৰতে দম নাই কেলা তই ৰিপ্লাই কৰিবি কেলা কুকুৰৰ লগত লাগিতো কেলা একো লাভ নাই ন কুকুৰ কেলা সদায় কুকুৰে হ'ব কেলা তাৰ বেকানাচ কেলা সদায় বেকাই থাকিব কেতিয়াও কেলা চিধা নহয় So thank you so much guys for watching my video. যদি তোমালোকে ভিডিও চাই অকণমান জীৱনৰ আনন্দ পালা প্লিজ লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব তো কৰি দিয়া অন্য এটা ভিডিও পঠিয়াই দিছো বাই আৰু হাই থকা